2023 চনত কৰা এটা সমীক্ষাত দেখা গৈছিল যে ভাৰতবৰ্ষত ডায়েবেটিক ৰোগীৰ সংখ্যা আছিলে প্ৰায় 77 মিলিয়ন বা প্ৰায় 7.5 কোটিৰ ওপৰত। গ্লোবেলি অৰ্থাৎ গোটেই পৃথিৱীজুৰি যিমান ডায়েবেটিক ৰোগী আছিলে তাৰে 1/4 আছিলে আমাৰ ভাৰতবৰ্ষৰ। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষখন হৈছে আজিৰ তাৰিখত ডায়েবেটিক চেণ্ট্ৰেল। অনুমান কৰা হৈছে 2045 চনলৈকে এই সংখ্যা বাঢ়ি গৈ হ'ব প্ৰায় 125 মিলিয়ন বা প্ৰায় 12.5 কোটিৰ ওপৰত। ইয়াৰ উপৰিও ৰিচেণ্ট ষ্টাডি এটা দেখা গৈছে 35 বছৰৰ পৰা 65 বছৰ বয়সৰ মানুহৰ মাজত ডায়েবেটিছৰ সংখ্যা দিনক দিনে বহুত বেছি পৰিমাণে বাঢ়ি গৈ আছে। লগতে 18 বছৰৰ বয়সৰ পৰা 35 বছৰ বয়সৰ য়ং টিনেজাৰৰ মাজত প্ৰি ডায়েবেটিকৰ লক্ষণ অথবা প্ৰি ডায়েবেটিক বহুত বেছি বাঢ়ি যাবলৈ ধৰিছে। গতিকে আজিৰ এই ভিডিঅ'টো মই বনাবলৈ গৈ আছোঁ আপোনালোকৰ কাৰণে যে প্ৰি ডায়েবেটিক কি, প্ৰি ডায়েবেটিকৰ লক্ষণসমূহ কি, যি লক্ষণসমূহ আপোনালোকে যদি দেখা পায় তেতিয়াহ'লে অতি সোনকালে সজাগ হোৱাৰ প্ৰয়োজন আছে আৰু ডক্টৰৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন আছে। নমস্কাৰ, মই জাকিৰ, আপোনালোকে চাই আছে এছএমইজ হেল্থ টক উইথ জাকিৰ। প্ৰি ডায়েবেটিক এনেকুৱা এটা কণ্ডিশ্যন হয় য'ত আপোনাৰ ডায়েবেটিছ হোৱা নাই কিন্তু ডায়েবেটিছ হ'বলৈ আৰু বেছি বাকীও নাই। অৰ্থাৎ আপুনি যদিহে আপোনাৰ ফাষ্টিং ব্লাড ছুগাৰ টেষ্ট কৰে আৰু এই টেষ্টত যদিহে আপোনাৰ ছুগাৰৰ পৰিমাণ 100ৰ পৰা 125 মিলিগ্ৰাম পাৰ ডেচিলিটাৰ হয় তেতিয়াহ'লে আপোনাৰ প্ৰি ডায়েবেটিক হোৱাৰ লক্ষণ ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ লগতে যদি HbA1c অৰ্থাৎ গ্লাইক'লেটেড হিমগ্ল'বিন বা 3 মাহত যি আপোনাৰ ব্লাড ছুগাৰৰ যিটো এভাৰেজ তাৰ পৰিমাণ যদি 5.7ৰ পৰা 6.4লৈকে হয় তেতিয়াহ'লেও আপোনাৰ প্ৰি ডায়েবেটিক হোৱা বুলি আপুনি ভাবিব লাগিব। আপোনাৰ সঘনাই পানী পিয়া লাগে নেকি? বিশেষকৈ ৰাতি হ'লে যদি আপুনি বাৰে বাৰে পেচাব কৰিবলৈ বাথৰুম যাব লগা হয় তেতিয়াহ'লে কিন্তু আপুনি সজাগ হ'ব লগা হ'ল। আপুনি লাঞ্চ বা ডিনাৰ কৰাৰ পিছতো যদি বহুত বেছি ভোক লগা অনুভৱ কৰে, লগতে ক্লান্তি অনুভৱ কৰাৰ উপৰিও যদি গাটো বহুত বেছি দুৰ্বল লাগি থাকে আৰু অলস ভাৱ হয় তেতিয়াহ'লে আপুনি কিন্তু সজাগ হ'ব লগা হ'ল। আপোনাৰ দেহত যদি ক'ৰবাত ঘাঁ হৈছে আৰু সেই ঘাঁটো যদি বহু দিনলৈকে শুকোৱা নাই আৰু সেই ঘাঁৰ পৰা ইনফেকশ্যনো অতি সহজত ভাল হোৱা নাই তেতিয়াহ'লে কিন্তু আপুনি সজাগ হ'ব লগা হ'ল। ইয়াৰ উপৰিও আপোনাৰ দেহৰ বিভিন্ন অংশ যেনেকৈ ডিঙি বা চকুৰ তলভাগ বা আপোনাৰ হাত ভৰিৰ গাঁঠিত যদি ক'লা দাগ দেখিবলৈ পাইছে তেতিয়াহ'লে কিন্তু আপুনি সজাগ হ'ব লগা হ'ল। লগতে যদি আপোনাৰ হঠাৎ ওজন কমি যায় বা ওজন বাঢ়ি যায়, লগতে ৰাতি হ'লে যদি আপোনাৰ হাত ভৰিত জ্বলা পোৰা অনুভৱ কৰে তেতিয়াহ'লে কিন্তু আপুনি সজাগ হ'ব লগা হ'ল। এই গোটেইকেইটা লক্ষণসমূহ যদি আপোনাৰ গাত দেখা দিছে তেতিয়াহ'লে কিন্তু এইটো প্ৰি ডায়েবেটিকৰ লক্ষণ হ'ব পাৰে আৰু এনেকুৱা ক্ষেত্ৰত আপুনি অতি সোনকালে এজন কোৱালিফাইড ডায়েবেটলজিষ্ট ডক্টৰৰ পৰামৰ্শ লওক। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে অলপ হ'লেও ইনফৰ্মেটিভ হৈছে। যদিহে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰক, লাইক কৰক আৰু কিবা ক'ব লগা থাকিলে, সুধিব লগা থাকিলে আপোনালোকে কমেণ্ট বক্সত জনাব। আজিলৈ এইখিনিতে সামৰিছোঁ। থেংক ইউ ছ' মাছ।